নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক বনাই দেখুৱাম আলু আৰু কণীৰ খুব টেষ্টি ৰেচিপি এটা। আৰু আলু আৰু কণীৰ ৰেচিপিটোৰ কাৰণে মই লৈ লৈছোঁ 2টা আলু আৰু 2টা পিঁয়াজ আৰু 2টা জলকীয়া। প্ৰথমতে মই আলু 2টাৰ বাকলি গুচাই লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। এতিয়া এখন চেকনিৰ সহায়ত এইখিনি মই চেকি ল'ম। যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেলটো হিট কৰি অল কৰি দিব। এতিয়া মই ৰুকি লোৱা আলুখিনি পানীত লৈ লৈছোঁ আৰু দুবাৰমান মই ৰুকি লোৱা আলুখিনি ভালদৰে ধুই ল'ম আৰু তাৰপিছত মই হাতেৰে চেপি এনেকুৱাকৈ এখন থালত লৈ ল'ম। ভিডিঅ'টো শেষলৈ চাই যাব, তেতিয়াহে গম পাব মই আৰু কি কি দিছোঁ। তাৰপিছত মই 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে কেঁচা জলকীয়া 2টাও দি দিছোঁ। যদি আপোনালোকে জলকীয়া খাব নিবিচাৰে তেতিয়াহ'লে নিদিলেও হ'ব। বনাবলৈ বহুত সহজ আৰু খাবলৈও ভাল লাগে। এতিয়া আন এটা বাটিত মই আকৌ এইখিনি দি লৈছোঁ আৰু এতিয়া তাত দিছোঁ জালুকৰ গুড়ি অকণমান, সোৱাদ অনুযায়ী নিমখ আৰু দিছোঁ 2টা কণী। আৰু দি দিছোঁ লগতে 2 চামুচ ময়দা। মই ইয়াতে হালধি গুড়ি দিয়া নাই, যদি আপোনালোকে দিব বিচাৰে দিব পাৰে, মই কিন্তু দিয়া নাই। আৰু লগতে মই দি দিছোঁ অকণমান মান ধনিয়া। মই ইয়াতে পানী দিয়া নাই, আপোনালোকে মন কৰিছেনে বাৰু? আৰু এতিয়া কেৰাহী গৰম হোৱাত ইয়াত ৰিফাইন দি দিছোঁ আৰু ৰিফাইনখিনি গৰম হোৱাত ইয়াতে দি দিছোঁ বনাই থোৱা আলু কণীৰ মিশ্ৰণখিনি। তাৰপিছত মই চামুচ এখনেৰে ভালদৰে এইখিনি মিলাই দিছোঁ। আৰু 5 মিনিটৰ কাৰণে মই এইখিনি ঢাকি থৈছোঁ। 5 মিনিট মোৰ অকণমান ডাঠ হৈছে সেইকাৰণে লাগিছে, যদি পাতল হয় 5 মিনিট নালাগে। আৰু গেছৰ ফ্লেমটো মই কমাই দিছিলোঁ। এতিয়া 5 মিনিট পিছত আনটো ছাইড হ'বৰ কাৰণে মই দি দিছোঁ। এয়া হৈ গ'ল ৰেডি। আপোনালোকে কিন্তু এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা হৈছে কমেণ্টত। থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।